হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ নতুন এটা ভিডিঅ'ত বহুত নম্বৰত ব্লগ এটাকে বনাইছোঁ। তো আপোনালোকৰ ফালে গৰমটো কেনেকুৱা আছে জনাব। আমাৰ ফালে দেখিছিলে আমি চোলা নিপিন্ধাকৈ বিচনাত পৰি আছোঁ। ইও চোলা নাই পিন্ধা, ইও নাই পিন্ধা। গৰমটো কেনেকুৱা আছে কওঁ তহঁতি? গৰমটো মানে বহুত বেছি হৈছে গৰমটো। চোলা পিন্ধিব পৰা নাই সেইকাৰণে বিচনাত পৰি থকা মজাই বেলেগ। ভাত কি খালি কওঁ? এই ধূলি পাউডাৰ গাইজ ভাত খালে তই কি খালি কওঁ? মই হাতে ধুই মুখে। আপোনালোকে কেনেকৈ কমেণ্ট কৰি জনাব আৰু আপোনালোকে সেইকাৰণে ধূলি পাউডাৰ ভাত খাই নাখাই জনাব দেই। তো গাইজ মই আলিফালে এপাক ওলাই আহিছিলোঁ, তাৰপিছত লগতো লগ পালোঁ। এই ডিব্ৰুগড় থাকে। তো আজি আহিছিলে, কালি আহিছিলে, আজি যাবগৈ নেকি? আজি যাবিগৈ ন? যামগৈ আকৌ মাজে মাজে আহি থাকিবি আৰু আহন বেলেগ দিছে কিন্তু যাবি নহ'ল দেই। তো হেল্ল' গাইজ, গৰমটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আমাৰ ফালে পূৰা গৰম। এইটো গৰমটো আচলতে গৰম নহয় আৰু সূৰ্য দেৱতাই দিয়া মৰমহে। এইফালে লগৰটোৱে গেম খেলি আছে, ফ্ৰী ফায়াৰ খেলি আছে। আপোনালোকক দেখাম ফ্ৰী ফায়াৰ খেলাকৈ অলপ দেখাইছোঁ, চাওক। যোৱাবাৰ মাষ্টাৰ গৈছিলোঁ, এবাৰ যাম বুলি খেলি আছোঁ। সন্ধিয়া হৈ গ'লগৈ দেখিছে নহয়, পূৰা আন্ধা আন্ধা লিখা অলপ লাগিছেগৈ। গা চা ধুই অলপ ৰখি আছোঁ। এইটো ৰাস্তা কাণতে বহি আছোঁ। পিছফালে দেখিছে পূৰা সেউজীয়া হৈ আছে, ৰুই থৈছে। কলিকতা খাওঁ বুলি ইয়াতে অলপ বহিছোঁহি। পথাৰৰ এটা চেলিব্ৰিটি শ্বট এটা চাই লওক। আন্ধা আন্ধা লাগিছে আৰু ইমান ভাল নুঠিব পাৰে, হ'লেও অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। চাই লওক। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ, ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।